मैनू कहंदी है चलावे slowly ओ पहले गेर ते ओ जदों मोड़ गई ओ मैनू लगनी है the one and only बेचारे मुंडियां दे दिलां दी तो कातिल बखा दे मैनू किवें जावेंगी तू फास्ट सब दे तू गैस नी मिले a bit harder yo I'm a rider provider bring the heat girl I will be the fire and my name keeps going worldwide so my job is to satisfy নমস্কাৰ বন্ধুসকল মই এতিয়া আছো লখিমপুৰৰ বাহাদুৰ চুক বুলি এটা জেগা গৈ আছো মৈদমিয়া বুলি আন এডোখৰ জেগাত য'ত মোৰ কাৰণে ৰখি আছে ফেমাছ ইউটিউবাৰ বিতুপন শইকীয়া মই আছো আমাৰ বিতুপন শইকীয়া ইউটিউবাৰ বিতুপন শইকীয়া ঘৰ তাৰ ককায়েক জুন্তিদা মোৰ ভিন্দ হয় আৰু আমাৰ দুজন ফ্ৰেণ্ড টোটেল 5জন আমি এতিয়া অকণমান অফৰোডিং কৰিবলৈ গৈ আছো আপোনাৰ কোনটো জেগা তেখেতসকলে লাহেকৈ জনাব আৰু আপোনালোকে ছাপোৰ্ট কৰিব চাওঁ কেনেকুৱা ব্লগ হয় যদি ব্লগটো ভাল লাগে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ বিতুপন শইকীয়া হাই আমি এতিয়া ক'ত যাম দীৰ্ঘা ইয়াৰ পৰা কিমান দূৰ ইয়াৰ পৰা আধা ঘণ্টাৰ ৰাস্তা ন জেগাটো ভাল খালি এতিয়া সন্ধিয়া হৈ আহিলে একো নাই এয়া আমাৰ জ্যোতিদা মোৰ ভিন্দ এতিয়া আমাৰ টাইমটো কিমান হ'ল জ্যোতিদা 3:05 এতিয়া 3:05 হৈছে এজন মোৰ বন্ধু নামটো কৈ দিয়া গিৰিশ কলিতা আমাৰ বিতুপনে কিবা এটা ল'বলৈ দোকানত নামিছে ইয়াৰ এজন মিথুন আকৌ দেই মই মিথুন বুলি কওঁ মাজে মাজে হাই কৈ দিয়া মিথুন নে অজয়দেৱগন মিথুন যি হওক বাটত কোনো উঠিব নেকি বাটত এজন উঠিব আমাৰ এক্সপাৰ্ট ড্ৰাইভাৰ এজন উঠিব আমি এতিয়া দীৰ্ঘা গৈছো দীৰ্ঘা জেগাটো ক'ত আছে অলপ কৈ দিম মৈদমিয়াৰ পৰা আপোনাৰ কদমৰ ফালে যদি আহোঁ তেতিয়া চিৰাজুলি বাগান হৈ যাব পাৰি দীৰ্ঘা পিকনিক প্লেচ হয় ধুনীয়া হয় প্লেচটো তাত যাওঁ গৈ দেখুৱাই আছো আপোনালোকক ধুনীয়া প্লেচ আমাৰ লগৰ যোনজন মোৰ বন্ধুজন উঠিলে পিংকু গগৈ নমস্কাৰ মোকো নমস্কাৰ দিয়ক চেকেটা দিয়ক দিছোঁ মোৰ ঢকুৱাখানা ন আমি এফালে সোমাইছো এইটো কি চিৰাজুলি চাহ বাগিচা চিৰাজুলি সেইফালে ৰাস্তাটো খুলি গ'ল এতিয়া তোমাৰ এখন অফ ৰোডিং কৰি থাকা এতিয়া ৰোড নাই অফ ৰোডিং চালো জেগাটো ভাল মজা জেগা দেখাইছে দেই এতিয়া আমাৰ গাড়ী হুড খুলি যাব আৰু টপলেছ হৈ যাব গাড়ীখন এতিয়া আমি ফালিম যিমান পাৰো ফালিম Call me Mr. Machiavelli. I make them disappear just like Harry Houdini. Bend me lyrically so inferior. So I'ma just take that with the problem. Gain the love, they see me as a problem. Imagine I have a menu the problem. I give them a cure with a fresh new album. I'm a rider, provider. Bring the heat, yeah. I will bring the fire. And my name keeps going worldwide. So my job is to satisfy. Yes. This is the way I like to work it. Never gonna stop while I'm hard working. I am in the zone where you can't stop it. Hitting in your body, I feel straight for the bin. So move out the way. I am a rider, provider. Bring the heat, girl. I will bring the fire. And my name keeps going worldwide. So my job is to satisfy. Ahí va, tira.
গাড়ী ধোঁৱা ওলাই গৈছে ধোঁৱা মানে এইটো হেৰি পানীখিনি ভাপ হৈ গৈছে গাইজ এতিয়া মানে কি হ'ল 4:30 বাজিলে আন্ধাৰো হৈছে আৰু ইয়াত হাতী ওলাই বোলে এই হাতী কুণ্ড পালে বোলে জ্যোতিদা হাতী উমান পাইছো সেইকাৰণে আমি পলোৱাই ভাল হাতীৰ লগত যুঁজিবলৈ সামৰ্থ্য এটা মানুহ পাৰিম হাতী নহ'ব আজি একচুৱেলি মানে বহুত ভাল লাগিলে এইটো অফলোডিং মই কৰা নাছিলোঁ মই যোৰহাটতে কিছুমান আমাৰ বাইপাছৰ পৰা নমাই দিওঁ তাৰপিছতে আকৌ খালে দিলে নমাই দিওঁ কেতিয়াবা কেৰেন দিও টানিছোঁ ইনষ্টাগ্ৰামত মোৰ গোটেই ষ্টৰিখিনি দিয়া আছে আপোনালোকে চাব পাৰিব ৰাজা বাইলুং বুলি আছোঁ এতিয়া আমি চিৰাজুলি বাগানৰ মাজেদি আকৌ মধ্যমীয়া গৈ আছোঁ মধ্যমীয়াত দাদাহঁতক নমাই মোৰ অলপ কাম আছে কামখিনি কৰি মই আজি ৰাতি আপাহঁতৰ ঘৰত থাকিম আপা মানে মোৰ মাৰ বায়েক আমি এতিয়া মেইন ৰোডটো পাইছোঁ বিতুপনে অকণমান বুজাই দিয়াচোন এই আগত গাড়ীখন ৰখাই চাইনবোৰ্ডখনৰ ওচৰত কেনেকৈ কি সোমাব লাগিব ৰাইজে গম পাব লাগিব ন এইখন চিৰাজুলি চাইনবোৰ্ডখন চিৰাজুলি চাহ বাগিচা এয়া চিৰাজুলি টি এইটো হৈছে 15 নং হাইৱে 15 নং নেশ্যনেল হাইৱে কালি আহি কদম বুলি কয় জেগাডোখৰ কি নাম ক'লা কাকৈ কয় নে কদম কয় কদমৰ এই চিৰাজুলি ৰাস্তা যদি সোমাই আহিলে 9-10 কিলোমিটাৰ গ'লে আপোনালোকে পাবগৈ মানে দীৰ্ঘা আৰু এটা বৰ ধুনীয়া পিকনিক প্লেচ গাইজ এতিয়া আমি ঘৰৰ মুখে যাত্ৰা কৰিছোঁ আৰু বাটতে কিবা ধাবা এখনত কিবা কিবি অকণমান খাম চাহৰ পৰ্ব চলি আছে এইটো বিতুপন গৰম চাহ পকৰি বনি আছে এজন অফৰোডিং স্পেচিয়েলিষ্ট আৰু মই ব্লগিং স্পেচিয়েলিষ্ট ব্লগাৰ আই লাইক ইউ পালোহি বিতুপনহঁতৰ ঘৰত পাই গ'লে ফাইনেলি আজি সঁচাকৈ ভাল লাগিলে ভাল লাগিলে কাইলৈ প্লেনটো আমি চাওঁ কি কৰিব পাৰোঁ পাৰোঁ আমি আকৌ এবাৰ যাম মোৰ ব্লগত আহিব সেইটো ভিডিঅ' ন ঠিক আছে এতিয়া গাইজ আমি এতিয়া ইয়াতে ব্লগটো এণ্ড কৰোঁ নে কি Sure. কিবা এষাৰ তুমি কৈ দিয়া লাষ্ট তুমি ক'লে ভাল হয় কি ক'ম এইটো আপোনাৰ ইউটিউবত প্ৰথম যাব ন প্ৰথম যাব তো আপোনালোকে যদি চাই আছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ ইমানতে এৰিলোঁ এতিয়ালৈ এইটো ব্লগ এণ্ড কৰিছোঁ জয় আই অসম জয় আই অসম অসমীয়া কি চলিবই লাগিব